ভিডিও মগুলি ঠগালা বাইদেউ বলে গোটে শ্যাম্পু টেম্পু আনি দিলা মগুলি একোৱে আনি নিদিলা ৰূপালী তুমি বুজি কিয় পোৱা নাই তোমাৰ বাইৰক আনি ফেলে টেষ্টিং কৰিবহে দিছো যদি ভাল হয় তেতিয়াহ'লে তোমাকো আনি দিম দিয়ক কিন্তু আপোনাৰ প্ৰতি মোৰ বিশ্বাসে নোহোৱা হৈছে আজিকালিতো মোৰ মৰমে নকৰে আৰু এই ৰূপালী তোমাকহে বেছি মৰম কৰো সিহঁতক মই বেছি মৰম নকৰো নহয় কিবা লাগিলেতো তোমাকে আনি দিওঁ না এই কবিতাহঁতক মই আনি দিওঁ জানো হ'ব দিয়া এক মাহ আগতে মোক 100 টকা এটা দিছিলে এতিয়ালৈকে একোৱে নিদিয়ে ইমান সুখান মৰম দেখাব নালাগে আৰু হা ৰূপালী তুমি আজি মোক তেনেকৈ ক'লা তোমাক কিন্তু মই বেয়া পাইছো মোক কোনোবাই কিবা খাবা দিব খাবা কিবা আছে মোৰ মস্ত ভোক লাগছি তই ক'ৰ পৰা আহিছা আমাৰ এতিয়া খাব বস্তু নাই যা ক'ৰ পৰা যা আহে আমাৰ ঘৰতে আহি পায় যা 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 মই গম পাইছো দে তহঁতে ভাত বনাই আছা মই ৰাস্তা বেলা গুণ পাইছো তই বুজি চুজি নাপা নেকি হা যা ওলাই যা ভিডিঅ কিয়নো এনেকৈ কৰি আছে আপোনাৰ অলপ দয়া মায়া নাই নেকি খাবহে হৈছে খাব দিলে কি হয় মাংস আছে না খাবি মৰিব লাগি ৰূপালী এই কিবা খাবা দি আৰু সোনকালে যাবা দি তই ভালকে বহি থাক মই খোৱা বস্তু নি আছো লাহে লাহে খাহে নহলে খপা লাগি মৰিবি পিছত মই প্ৰতিভা ল'ব ডক্তৰত লৈ যাই লাহে লাহে নাখাও কিয় খাও হৈছে না তোৰ যা এতিয়া ওলাই যা ভাত খাই যামে মই বেগটো ল উঠ ইয়াৰ পৰা যা ইয়াৰ পৰা ভাত খাব নালাগে আমাৰ যা যা বেগটো ল যা ওলাই যা যা ৰূপালী পাকঘৰত চোৱাচোন কোন আছে মই অলপ চকৰ পৰা আহো আজি মই ভাত খাইহে যাম ব্ৰো তোৰ চুলিকেইটা পকি আছে কিয় কি কৰিবি আমাৰ ইয়াৰ পানীয়ে বেয়া নহলে তোক দেখাতো হেণ্ডচাম আছিলো ব্ৰো এই শৰ্মাৰ ডাঙৰ খুৰখালীজনী যে মোৰ বিৰাট ভাল লাগে বে তাইক লাইন মাৰিলে কেনেকে হ'ব দে আমি আৰু খালপতি হৈ যাম ব্ৰো এই ৰূপালী মোৰ লগত লাইনত আহিব না তোৰ যদি কেপাচিটি আছে আহিব নহলে আৰু বাদ দি তই অলপ হেল্প কৰি দি না মাজতে মই যে মায়ে গৈছিলো মই ৰাজমোহনী মন্ত্ৰ শিকি আহিলো এবাৰ চেষ্টা কৰিব পাৰি ব্ৰো কচোন ক দৰকাৰ হলে যি কৰিব লাগে তাকে কৰিম মুঠতে মোৰ ৰূপালীক লাগে বেছি ডাঙৰ বস্তু নালাগে নহয় ৰূপালীয়ে গাত লোৱা বস্তু এটা কিবা হ'লে হ'ল গাত লোৱা বস্তু মানে ব্ৰো এই কিবা গাত লোৱা বস্তু যেনেহেন কাপোৰ ক্লিপ লবৰ এইবিলাক পালে মই মন্ত্ৰ মাৰি কিনে এনে এটা চেণ্ট বনাই দিম গোন্ধ পালে পাছে পাছে দৌৰিব চুলি নখ এইবিলাক আনিলে নহ'ব নেকি শুনিহে ব্ৰো বেছি অভাৰ স্মাৰ্ট দেখাব নালাগে যা যি কৈছে তাকে লৈ যা দম ভাত আজি পক্ষে মই ভাত খাইহে যাম তেতিয়ালৈকে যোৱাই নাই তোক যাব দিছিলোচোন হা যা এতিয়া ইয়াৰ পৰা যা
কাপোৰ এইবোৰ থাক দে সেইটোচোন ৰূপালী সেই ৰূপালীৰ গাত লাগি থকা বস্তু পাই গ'লো ভালে হ'ল কেনাই গুণ ৰূপালীয়ে কাপোৰ চাপোৰ নধুৱে নেকি এই থ বাদ দে মোৰ কামটো হ'লে হ'ল ইমান দেৰি কৰিলে 100 টকা ভৰি কিনে চেণ্টাৰ বটলটো আনিলো আহে কি নাই বা এতিয়া এইটো হ'ল ৰূপালীৰ কুৰ্তা যি মন্ত্ৰপাতি কৰিব লাগে আছে ঘৰত মুঠতে মোক ৰূপালীক লাগে এইটো দেখোন মস্ত চোলা আনিছা দাম দিব পাৰিম দেখোন আবে ব্ৰ যি কৰিব লাগে জলদি কৰ মন্ত্ৰ মাতি আছো এইটো ৰূপালীৰে চোলা হয় না আৰে ব্ৰ এইটো ৰূপালীৰে চোলা হয় মই নিজে দেখা পাইছো মন্ত্ৰ মাৰি আছো এইটো ঘৰ ওই আনে অমিতা আই আনে আম বুজি ৰূপালী তোৰ নহয় বদলাই দিম গোটেই মায়েঙৰ নাম ঐ ব্ৰ কি কবিতা মাতি আছা তই মাত মই যাওঁ নহ'লে সৰুতে মই কেলা বহুত চেষ্টা কৰিছো নৰুহে ব্ৰ যদি তই কেলা মনে মনে থাক মোক মাতিব দি ওই আনে অমিতা আই আনে আম ৰূপালী যদি তোৰ নহয় বদলাই দিম মায়েঙৰ নাম ওম কিৰিং কিৰিং চামুণ্ডাই নমঃ চু ৰেডি তোৰ ৰাজমোহিনী স্প্ৰে ছোৱালী বটোৱা এইটো লৈ যাবি ৰূপালী তোৰ পাছে পাছে দৌৰিব গেৰেণ্টি থাকিল ঐ ব্ৰ এগিলা তই তন্ত্ৰ মন্ত্ৰ ক'ত শিকিছ বে মই মায়েঙৰ পৰা শিকি আহিছো পাঁচ যাত্ৰা তোৰ পৰাই কৰিলো যা লৈ যা চাকচেছ হ যা ইয়াতে মাৰিব মানা কৰিছো তোৰ হয় নেকি ৰূপালী এনে ৰাস্তা কাষত মাৰিবি ঠিক আছে তাতে মই মাৰিম ন ৰূপালী মোক দেখা পাই তোমাৰ কিবা অনুভৱ হৈছে না অলপ বেলেগ ধৰণৰ লাগিছে তোক একদম মিহি গুণ্ডাৰ দৰে লাগিছে কি কোৱাহে তুমি আজি মোক দেখা পাই তোমাৰ কেনেকুৱা লাগিছে তোক একদম ৰাস্তাৰ ফকলানটোৰ দৰে লাগিছে তুমি বুজিয়ে পোৱা নাই তোমাক মোক দেখাৰ পিছত কেনেকুৱা ফিলিং হৈ আছে ঐ পাগল হৈছে নেকি কি কৰিব আহিছ ইয়াতে নকওঁ কিয়া এক ছেকেণ্ড দেখা ৰূপালী এতিয়া তোমাৰ মোৰ প্ৰতি প্ৰেমৰ ভাগ জাগি উঠিছে না তই বা যাবি নে ঝাৰু লগ পাম নালাগে মোক আজি দি আছো ৰ ঔষধটো কাম দিয়া নাই বড় কি ঔষধ দিলা কামে নকৰেচোন ব্ৰ কি ঔষধ দিলে বে কেলা ৰং নম্বৰ লাগি গ'ল